Hello students, welcome to my channel. আজি আমি narrationৰ বিষয়ে শিকিম। যেহেতু narrationটো বহুত দীঘলীয়া হয়, সেই কাৰণে আমি পাৰ্ট হিচাপে ভিডিঅ'বিলাক বনাম আৰু আশা কৰিছো তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চোৱা। আশা কৰিছো তোমালোকে এই ভিডিঅ'বিলাক ভালদৰে চাবা, সম্পূৰ্ণকৈ চাবা, কাৰণ সম্পূৰ্ণকৈ চালেহে তোমালোকে এই বস্তুবিলাক ভালদৰে বুজিবলৈ সক্ষম হ'বা। আৰু যদি ভালদৰে বুজি নোপোৱা তেতিয়াহ'লে তোমালোকৰ পিছলৈ সমস্যা হ'ব। সেইকাৰণে আশা কৰিছো তোমালোকে যেন ভালদৰে বুজি পোৱাৰ বাবে চেষ্টা কৰা। বলা আজি আমি ভিডিঅ'টো আৰম্ভ কৰো। নেৰেশ্যন। নেৰেশ্যনক স্পীচ বুলিও কোৱা হয়। নেৰেশ্যনক কি বুলি কোৱা হয়? স্পীচ বুলিও কোৱা হয়। তে আমি জানো নেৰেশ্যন দুই প্ৰকাৰ। নেৰেশ্যন দুই প্ৰকাৰৰ। প্ৰথমতে হ'ল ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পীচ, আর দ্বিতীয়তে হল ইনডাইরেক্ট নেরেশন বা ইনডাইরেক্ট স্পিচ। তো ডাইরেক্ট নেরেশন আর ইনডাইরেক্ট নেরেশন কাক কোৱা হয়? বক্তাৰ কথাখিনি যদি হুবহু প্ৰকাশ কৰা হয় তেতিয়া সেইটো ডাইৰেক্ট নেৰেশন, আৰু বক্তাৰ কথাখিনি হুবহু প্ৰকাশ নকৰি নিজৰ ভাষাত প্ৰকাশ কৰিলে সেইটো হয় ইনডাইৰেক্ট নেৰেশন। মই উদাহৰণ দিছো, এক্সাম্পল দিছো, কোনটো ডাইৰেক্ট কোনটো ইনডাইৰেক্ট। ৰীনা says I am a student. ইয়াত ৰীনাৰ কথাখিনি, বক্তাৰ কথাখিনি তাই নিজে মানে কি হুবহু প্ৰকাশ কৰিছে, সেইকাৰণে এইটো ডাইৰেক্ট নেৰেশ্যন। আৰু তোমালোকে মন কৰিবা যিবিলাকত কমা উদ্ধকমা থাকিব সেইবিলাক হ'ল ডাইৰেক্ট নেৰেশ্যন। আৰু যদি এনেকে থাকে ৰীনা says that she is a student, ইয়াত ৰীনাৰ কথাখিনি হুবহু প্ৰকাশ হোৱা নাই, তাই যেনেকে কৈছিল তেনেকে প্ৰকাশ হোৱা নাই, নিজৰ অলপ বেলেগকে প্ৰকাশ হৈছে, সেইকাৰণে কি হৈছে এইটো ইনডাইৰেক্ট নেৰেশ্যন। আৰু যিবিলাক বাক্যত কমা উদ্ধকমা নাথাকে সেইটো হ'ল ইনডাইৰেক্ট নেৰেশ্যন। মানে কমা উদ্ধকমা থাকিলে ডাইৰেক্ট আৰু কমা উদ্ধকমা নাথাকিলে ইনডাইৰেক্ট নেৰেশ্যন। ষ্টুডেণ্টছ, প্ৰতিটো নেৰেশ্যনৰে দুটাকৈ ক্লজ থাকে, মানে দুটা অংশ থাকে। সেই দুটা অংশ কি কয়? ৰীনা says I am a student. ইয়াত চোৱা, এইটো এটা ক্লজ আৰু উদ্ধকমাৰ ভিতৰত থকাটো আনটো ক্লজ। এইখিনিক কয় ৰিপৰ্টিং ভাৰ্ব। এইখিনিক কি ক'ব? ৰিপৰ্টিং ভাৰ্ব। আৰু উদ্ধকমাৰ ভিতৰত থকাখিনিক ক'ব ৰিপৰ্টেড স্পীচ। এইখিনি তোমালোকে মনত ৰাখিবা। ৰিপৰ্টিং ভাৰ্ব কোনখিনিক কয় আৰু ৰিপৰ্টেড স্পীচ কোনখিনিক কয় মনত ৰাখিবা, কাৰণ বিৰাট লাগতিয়াল লাগিব। ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ চিনি পাবই লাগিব, নহ'লে তোমালোকে নেৰেশ্যন কৰাত ভুল হ'ব। নেৰেশ্যন 4 প্ৰকাৰে সলনি হয়। কি কি তোমালোকে মনত ৰাখিবা? নেৰেশ্যন 4 প্ৰকাৰে সলনি হয়। প্ৰথমতে সলনি হয় প্ৰনাউন বিলাক, আই উই প্ৰনাউন বিলাক সলনি হ'ব। মানে ডাইৰেক্টৰ যিটো প্ৰনাউন থাকিব ইনডাইৰেক্টত সেইটো সলনি হৈ যাব। তাৰপিছত হ'ব টেন্সৰ পৰিৱৰ্তন। টেন্স বিলাক, যিবিলাক টেন্স থাকিব সেই টেন্স বিলাকো পৰিৱৰ্তন হয়। থাৰ্ডত থাকিব 3 নম্বৰ টাইম এক্সপ্ৰেছন। টাইম এক্সপ্ৰেছন মানে ধৰি লোৱা টুমৰোটো ডাইৰেক্টত আছে, ইনডাইৰেক্টত টুমৰো নহয়, দা নেক্সট ডে হয়। এইবিলাক আমি পাছত শিকিম। আৰু প্লেচ এক্সপ্ৰেছন। এনেকে পৰিৱৰ্তন হয়। 4 প্ৰকাৰৰ পৰিৱৰ্তন হয়, মনত ৰাখিবা। প্ৰনাউন বিলাক পৰিৱৰ্তনটো হ'বই, তাৰপিছত টেন্সৰ পৰিৱৰ্তন হ'ব, টাইমৰ পৰিৱৰ্তন হ'ব, প্লেচৰ পৰিৱৰ্তন হ'ব। এইবিলাক যাতে তোমালোকৰ মনত থাকে সেইকাৰণে ভালদৰে বুজি ল'বা, ভালদৰে চাই ল'বা। ষ্টুডেণ্টছ, আমি জানো যে আমাৰ 5টা সেন্টেন্স আছে: এছাৰ্টিভ, ইণ্টাৰোগেটিভ, ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লেমেটৰী সেন্টেন্স। এই 5 প্ৰকাৰৰ কি সেন্টেন্স আছে। প্ৰত্যেকটো সেন্টেন্সতে নেৰেশ্যনৰ নিয়মবিলাক পৰিৱৰ্তন হয়। সেইকাৰণে মই প্ৰত্যেকটো সেন্টেন্সৰে বেলেগকে ভিডিঅ' বনাম, আৰু তোমালোকে এই ভিডিঅ'বিলাক ভালদৰে চাবা, ভালদৰে বুজাৰ কাৰণে চেষ্টা কৰিবা। কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে কমেণ্টত, তলত যিটো কমেণ্ট বক্স আছে তাত কমেণ্ট কৰিবা যে ছাৰ এইখিনি বুজি পোৱা নাই, ভালদৰে বুজাই দিয়ক, বা বুজি পাইছা যদিও কমেণ্ট কৰিবা। লগতে তোমালোকলৈ অনুৰোধ, এইবিলাক ভিডিঅ' যাতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা, কাৰণ তোমালোকৰ যিখিনি সুবিধা হ'ব
বা তোমালোকৰ যিখিনি সহায় হ'ব সেইখিনি সহায় যাতে তোমালোকে আনকো কৰিব পাৰা তাৰ বাবে তোমালোকলৈ মোৰ এইটো অনুৰোধ। ধন্যবাদ।